হেল্ল' এভৰিৱান, আমাৰ ইয়াত কেনেকৈ কাতি বিহু উদযাপন কৰা হয় তাকে দেখুৱালোঁ। প্ৰথমতে মই গৈ আছোঁ, মোৰ আগে আগে খুৰীহঁত। য'ত মই প্ৰথমতে আপোনালোকক কাতি বিহুৰ সমূহ অসমবাসীলৈ হিয়া ভৰা ওলগ জনাইছোঁ। মোৰ আগে আগে ভণ্টিহঁত গৈ আছে। আমি টেঙা খাবলৈ বুলি কোনখন ঠাইত খাব পাৰোঁ তাকে আমি চাই গৈ আছোঁ। এইফালে চবেই খাই আছে, কিছুমানে খালেই। আমি ইয়াৰ ঠাইখন পাই গ'লোহি। এইফালেও চবেই খাই আছে। আমি ইয়াৰ টেঙা খুৰীহঁতে গুচাইছে আৰু ইয়াত NETV ফালৰ পৰা সাংবাদিক কেইজনমানে খুৰীহঁতক সাক্ষাৎকাৰ লৈছে। তাৰপিছত আমাৰ মাহঁত আৰু খুৰীহঁতে টেঙা খোৱা ফটো কেইখনমান তুলিলোঁ। তাৰপিছত ইমান ভিৰ নহয় তাত টেঙা মেলাত আমাৰ ইয়াত। তেতিয়া টেঙা খালোঁ আমি। টেঙা খোৱাৰ পিছত আমি খুৰীয়ে টেঙা দলিয়াইছে। টেঙা মানে দলিয়ালে কি হয়, আচলতে কীট পতংগ আপোনালোকৰ মাটিডৰাৰ কীট পতংগৰ পৰা নাশ হয় বুলি কয়। আমাৰ আইতাই নিজৰ মাটিডৰাত চাকি ধূপ জ্বলাইছে। আৰু সাংবাদিক দাদাজনেও কিছুমান শ্বৰ্ট কেইটামান লৈছিলে। তাৰপিছত খুৰীও NETV যোগেদি সাংবাদিকে শ্বট লোৱাৰ কাৰণে ময়ো ভিডিঅ'টো দি দিলোঁ, আগবঢ়াই দিলোঁ। তাৰপিছত আমাৰ ভণ্টিহঁতেও এজনীকৈ দুইজনীয়ে চাকিটোৰ আগত প্ৰাৰ্থনা জনালে সুন্দৰকৈ। এয়া আমাৰ টেঙা খোৱা গ্ৰুপটো। ইমান হুলস্থুল কৰিছে নহয়, বা সন্ধিয়া সময়ত বহুত হুলস্থুল হ'ল। আপোনালোকে শেষলৈ চাব ভিডিঅ'টো, তেতিয়া গোটেইখিনি কথা গম পাব। মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটামটো অল কৰি দিব। আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰি দিব। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে তেন্তে কমেণ্ট কৰিব। আৰু ভিডিঅ'টোৰ লগতে বন্ধু বান্ধৱ আৰু ফেমিলিৰ সৈতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। ধন্যবাদ। থেংক ইউ। বাই বাই।